বেহুৱাই খাই কোনে কোনে ভাল পায় বাৰু, যিসকলে ভাল পায় এনেকৈ পেলাই ট্ৰাই কৰি চাব পাৰে এবাৰ। এয়া প্ৰথমতে সৰিয়হখিনি পিচি ল'লোঁ, পিচি লৈ আদা ৰচুন অলপ দি দিছোঁ, পিচি লোৱা জলকীয়া আৰু পিচি লওঁতে সৰিয়হখিনিৰ লগত জাব্ৰাঙো দিছিলোঁ, জাব্ৰাং আৰু শুকান জলকীয়া দুটামান, আৰু এয়া নিমখ আৰু জলকীয়া এই সকলোবোৰ দি পেলাই খাৰ, কলা খাৰ আপোনালোকে ৰাতি এনেকৈ পানীত দি পেলাই জিকাই ৰাখিব। তাৰপিছত জিকাই ৰখাৰ পিছত পিছদিনাখন চাকনি দি চাকি এয়া কলা খাৰ দিলে মানে সৰিয়হৰ যিটো তিতা সেই তিতাটো নোহোৱা হয়। এনেকৈ আটা মঠাৰে এইখিনি মুঠি ল'ব। তাৰপিছত কি কৰিব, কলপাত এখনত ধুনীয়াকৈ পেলাই জোখত লাডু লাডু কৰি কৰি এনেকৈ বান্ধি ৰাখিব। বান্ধি ৰাখি পেলাই আপোনালোকে ৰ'দত দিব 3 দিন 4 দিন। ৰ'দত দিব। যদি ৰ'দটো টান হয় তেতিয়াহ'লে আপোনালোকে 3 দিন দিলেই হৈ যায়, আৰু যদি কোমল হয় তেতিয়াহ'লে দিব 1 সপ্তাহমান। তেতিয়া গোন্ধটো ধুনীয়া আহে বেহুৱাই। হৈ গ'ল খাবৰ বাবে। আৰু এনেকৈ পেলাই কলপাতত থ'লে গোন্ধটোও বহুত ধুনীয়া আহে, নহয়নে? এতিয়া চাবচোন, এতিয়া আমি 3 দিন ৰ'দত দিছিলোঁ, কাৰণ ৰ'দটো যিহেতু এইকেইদিন চুকাই আছিল। আৰু এয়া হৈ গ'ল আমাৰ